হোৱাটছআপ চবকে তো যাওঁ ভোক চোক লাগিছে অকণ খানা চানা খাই লওঁ ন আৰু গাইজ বহুত দিন হৈ গ'ল ন মই ব্লগ শ্লগ দিয়া নাই সেইটো কাৰণে চৰি বেয়া নাপাব আৰু গাইজ মানে টাইম নাই পোৱা মানে নহয় আৰু মানে কিবা কাম আছিলে সেইটো কাৰণে ব্লগ শ্লগ এৰিব পৰা নাই তো গতিকে চৰি আপোনালোকে বেয়া চেয়া নাপাব আৰু যোনে যোনে মোৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অলটত কৰি দিব আৰু ভিডিঅ' লাইক কৰা নাই যদি লাইক কৰি দিব আৰু গাইজ ভিডিঅ' স্কিপ নকৰিব মানে স্কিপ কৰি দিলে কি হৈ যায় মানে ক'ত জমনি আছে ক'ত কি আছে আপোনালোকেতো গম নাপাব ন তো আপোনালোকে জমনি য'ত থাকে তাতে স্কিপ কৰি দিব তো হাঁহিব কেনেকুৱা মই ক'ত জমনি কৰিছোঁ কি কথাটো আপোনালোকে গম নাপাব ন সেইটো কাৰণে ভিডিঅ' স্কিপ নকৰিব ভিডিঅ' পূৰা চাই যাব হা তো আগলৈ চাওক Hey guys. अभी मजा आएगा ना भिड़ो সজিনা মইতো এইটো নাখাওঁ আটাইতকৈ বেয়া পোৱা বস্তু এইটোৱে হয় ভাত আৰু আছে কি চাই লওঁচোন ইয়াতে থোৱা আছে ভগৱান কিবা এটা ওলাই যায় মাছ মাংস তেৰি পটল ওলাইছে এইটোতো মই বেয়া পাওঁ গাইজ আহি ভাল বস্তু চাব পালোঁ ন তো চাই পেট ভৰি গ'ল সেইকেইটা খালে হৈ গ'ল আৰু মই এইকেইটা নাখাওঁ ন তাৰপিছত ডিম থোৱা আছে ডিম বনাম তাৰপিছত আপোনাৰ ইয়াত বিলাহী থোৱা আছে তো বিলাহীকে বনাওঁ তো আপোনালোকে চাওক অমিতা থোৱা আছে তো মই অমিতা নাখাওঁ মই অমিতা খাই ভাল নাপাওঁ ন তাৰপিছত এইফালে মই ভাজি বনাই আছোঁ বিলাহী এইটো হ'ল মছলা আৰু জলকীয়া কাটি দিছোঁ মানে জ্বলা আৰু পুৰা হ'ব দেই খালে মই এনেই অসুবিধা হ'ব নিজে বনাই লওঁ আকৌ মানে একো নহয় বিলাহী আছে তাৰপিছত বিলাহীখন ভাজি আছোঁ তাৰপিছত ডিম ইয়াত ৰুটি মামীয়ে বনাই থৈছে খাই লওঁ মানে কি ক'ম আৰু মজা কি বনাই আছোঁ আপোনালোকেও চব ন মই নিজে গম নাপাওঁ কেনেকুৱা হ'ব খাব পাৰিম নে নোৱাৰিম ইমান জ্বলা দি দিছোঁ তাৰপিছত এইফালে আছে আমাৰ ডিম তো নানাই আনি থৈছে মই পূৰা বনাই দি আছোঁ এইফালে আমলেট এটা বনাই থৈছোঁ তো ডিম ইয়াত তাৰপিছত ভাত খাম ন ভোক লাগি গৈছে ফাইনেলি গাইজ ইয়াত ডিম দিয়া হৈ গ'ল ন অকণমান ভেটাটো দি লৰাই দিব লাগিব তাৰপিছত এইটো খাবা আৰু একেবাৰে আৰু গাইজ কৈছোঁ নহয় মোক মামীয়ে দিব চাগে আহি পেলাই ইয়াত এই হেণ্ডেলটো আছিলে হেণ্ডেল লগোৱা আছিলে আমলেট বনাইছিলোঁ ন তো 9 মাহতে কি হ'ল হেণ্ডেলটো এৰুৱাই গ'ল তো লগাই দিব লাগিব নহ'লে দেখা আপনে লাপৰৱাহী কা নতিজা মামীয়ে মোক আহিলে কি কৰিব ভগৱানে জানে দেই এইটো ইয়াৰ পৰা ইয়াত লগাব লাগিব তো গাইজ কি কৰিম আৰু ছোৱালীও পোৱা নাই ন বিয়া পাতি গ'লে সেইটো কাৰণে নিজে বনাবলগীয়া হৈছে পোৱালিক চব পোৱালিক পেটত লাগিছে ন অকণমান তো জ্বলিছে চাগে মানে কোনদিনাই লাগিলে কি ক'ম আৰু কৈ দে হাই কৈ দে কিবা এটা কৈ দে তো আপোনালোকে ইয়াৰ কথা বুজি নাপাব অকল ইংলিছতে কয় ন তো ময়ো বুজি নাপাওঁ কেনেকুৱা ইংলিছত কৈ দে
আমাৰ এই পোৱালিৰ নাম হয় আনছ, গম পাইছেনে? মানে নিক নেম হয়তো আনছ, ৰিয়েল নেম হয় বিদ্যাঞ্চ। কৈ তোৰ গাড়ী কৈ সেইটো এইটো চা ধৰ এইটো চলাব লাগে পূৰ্বত। এই পালেঙৰ তলত নচলাই ন, এইটো এইফালে চলাব লাগে, এইফালে অঁ। গাইছ বেয়া ফূৰ্তি, মামাই আনি দিছে ন এইটো। গাইছ পোৱালি মানে যিটো টেংগৰ ন, কি ক'ম আৰু, গোটেই দিনটো এনেকুৱাই কৰি থাকে। আৰু গাইছ আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলটোত কৰি ল'ব। তো গাইছ আজিলৈ ভিডিঅ' ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।